নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ। ছাত্ৰ ছাত্ৰীসকল 2020 চনৰ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট অৰ্থাৎ HSLC আৰু AHMৰ ফলাফল ৰিজাল্ট ঘোষণা কৰিছে। ইতিমধ্যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই ডেটটো ঘোষণা কৰিছে। আপোনালোকক এটা কথা ক'ব খুজিছোঁ, পিছত লগ পাই থাকিম। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট আমি 6 জুন তাৰিখে দিম। 6 জুনত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা। কৰোনা ভাইৰাছৰ বাবে এইবাৰ মেট্ৰিকৰ ফলাফল ঘোষণা কৰাত কিছু পলম হ'ল, যাৰ বাবে পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল যথেষ্ট অপেক্ষাৰত আছিল। কিন্তু সেই অপেক্ষাৰ অন্ত পেলাই শিক্ষামন্ত্ৰীয়ে মেট্ৰিকৰ ফলাফলৰ তাৰিখ ঘোষণা কৰিছে। আমি সেই খবৰ আপোনালোকক জনাই আছোঁ, যিহেতু মেট্ৰিক পৰীক্ষাৰ্থীৰ যি অপেক্ষা সেই অপেক্ষাৰ অন্ত পৰিল। 6 জুনত ঘোষণা কৰা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত এই কথা ইতিমধ্যে তেওঁ উল্লেখ কৰিছে সাংবাদিকৰ আগত। আমি জনাইছোঁ, যিহেতু কৰোনা ভাইৰাছৰ যি ভয়াৱহতা আৰু সমগ্ৰ যিহেতু দেশতে লকডাউন অব্যাহত আছে, কিন্তু তাৰ বাবে মেট্ৰিকৰ ফলাফল এইবাৰ ঘোষণা কৰাত কিছু পলম হ'ল, যাৰ বাবে মেট্ৰিকৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল যথেষ্ট পৰিমাণে অপেক্ষাৰত আছিল ফলাফলৰ বাবে। কিন্তু সেই অপেক্ষাৰ অন্ত পেলাই অহা 6 জুন তাৰিখে মেট্ৰিক পৰীক্ষাৰ ফলাফল দিয়া হ'ব, সেই কথা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰিছে। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে অৱশ্যেই লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰি ৰাখিবা, যাতে তোমালোকৰ মাজলৈ সৰ্বপ্ৰথমে নতুন নতুন ভিডিঅ'বিলাক আহি থাকে।